সমৃতাজ ব্লগলৈ আপোনালোকক পুনৰ স্বাগতম জনাইছোঁ আৰু মই সমৃতা। এতিয়া প্ৰায় 12:30 বাজি গৈছে। আমাৰ ইয়াত ইমান বৰষুণ দিছে আৰু এই বৰষুণৰ বতৰ বহুত ভাল লাগে। এয়া চাওক, বৰষুণৰ বতৰৰ পৰা আপোনালোকৰ কি খাবলৈ মন যায়? কিন্তু পকৰি খাবলৈ মন গৈছে। আলু পকৰি, পিঁয়াজী পকৰি আপোনালোকৰ বাৰু মন গৈছেনে? মই আজি আপোনালোকক আলু পকৰি আৰু পিঁয়াজী পকৰি বনাই দেখুৱাম আৰু আপোনালোকে চাব কেনেকুৱা হৈছে ক'ব। কি আহিছে অলপমান বৰষুণত বেছি নিদিলোঁ, গোটেই বেমাৰ হয় বুলি অলপ ভয় লাগে নহয়, ফুৰিবি গুচি গ'ল বৰষুণত তিতি আৰু পৰা হ'লে তিতিলোহেঁতেন, কিন্তু বেমাৰ পৰোঁ বুলি ভয় লাগে নহয়। বৰষুণ দি থকাৰ কাৰণে গোটেই ভিতৰখন মানে ক'লা কৰি আন্ধাৰ হৈ আছে যে, সেইকাৰণে লাইট জ্বলাব লগা হৈছে। পকৰি ৰেচিপি দেখুওৱাৰ আগতে, পকৰি বনোৱাৰ আগতে আপোনালোকক আৰু দুটামান বস্তু দেখুৱাই লওঁ। আহকচোন চাওঁ কিনো দেখুৱাওঁ। আজি আপোনালোকক মই মোৰ সৰুকালৰ ফটো দুখনমান দেখুৱাম। এইখন এখন ফটো, এখন মোৰ অন্নপ্ৰাশনৰ ফটো। চাওক ভালকৈ আপোনালোকে, ধৰিব পাৰিছেনে বাৰু? তাৰপিছত এইখন কামাখ্যা মন্দিৰলৈ গৈছিলোঁ, তাত তোলা ফটো। পেহী, মই আৰু মায়ে মোক ওচৰত লৈ আছে, চাওকচোন ভালকৈ। এইখন মোৰ বাৰ্থডেৰ ফটো, এবছৰীয়া বাৰ্থডেৰ ফটো। অকণমান ব্লাৰ আহিছে আৰু ফটোবিলাক, চাওকচোন ভালকৈ, ধৰিব পাৰিছেনে বাৰু? এইখন ফটো মোৰ 4 বছৰ নে 5 বছৰ থাকোঁতে তোলা, মোৰ একজেক্টলি মনত নাই। আইতা, ককা আৰু পেহীৰ ছোৱালীজনী আছে আৰু ওচৰৰ ছোৱালী এজনী আছে। কেকটো মায়ে বনাইছিলে, ৰঙা পিন্ধাজনী মই, ধৰিব পাৰিছেনে বাৰু আপোনালোকে? তাৰপিছত এইখন মোৰ বাৰ্থডেৰ ফটোৱেই হয়। এইখনো 4 বছৰ নে 5 বছৰ থাকোঁতেই তোলা, মোৰ মনত নাই আচলতে। ওচৰতে ভণ্টি বহি আছে চোফাত, মই আৰু এয়া আইতা। এইখন ফটো দেওপানী মন্দিৰলৈ গৈছিলোঁ, তাত গৰম পানী আছে যে, গৰম পানী তোলা। পিছফালে দেখিছে চাগে ফটোখনত গৰম পানী। ফ্ৰেণ্ড এজনীৰ লগত তুলিছিলোঁ ফটোখন, ধৰিব পাৰিছেনে বাৰু? আৰু এইখন ফটো মই গুৱাহাটীলৈ গৈছিলোঁ, তাত খুৰা এজনৰ ঘৰত আছিলোঁ। তাত ছাতৰ ওপৰত ফুলনি আছিলে, তাতে ফটো তুলিলোঁ। দেউতাই প'জটো শিকাই দিলে আৰু তাত ফটো তুলিলোঁ, চাওকচোন বাৰু। তাৰপিছত লাষ্ট এখন ফটো দেখাইছোঁ, সেইখন তোলা হয় ৰাজস্থান যাওঁতে। আগত ভণ্টি বহি আছে উটত আৰু মই আৰু মা বহি আছোঁ পিছফালে। তাইও সৰুৱে আছিলে আৰু ময়ো সৰুৱে আছিলোঁ। মই 7 নে 6ত আছিলোঁ, দেখিছেনে বাৰু? এইকেইখনেই ফটো আছিলে, বাকীখিনি পিছত কেতিয়াবা দেখাম। আপোনালোকৰ বাৰু ফটোকেইখন চাই 5টা বাজি গৈছে আৰু আপোনালোকক কোৱা হৈছিল যে মই আজি পকৰি বনাম চাহৰ লগত খাবলৈ। চাহ খাবৰ সময় হৈ গৈছে ইতিমধ্যে, যিহেতুকে 5টা বাজি গৈছে। দুপৰীয়া ভাত পানী খাই অলপ দেৰি শুলোঁ, শুই উঠি আকৌ গৰম উঠিল, সেইকাৰণে গা ধুলোঁ। গাটো ধুই এতিয়া ভাবিছোঁ চাহৰ কাৰণে যাওঁ বনাবলৈ। আহকচোন আপোনালোকক পকৰি বনাই দেখাওঁ। দুবিধ পকৰিয়ে বনাম বুলি ভাবিছোঁ, আলু পকৰি আৰু পিঁয়াজী পকৰি। সেইকাৰণে আপোনালোকে চাই থাকক ভিডিঅ'টো। পকৰিটো বনাবৰ কাৰণে মোক লাগিব পিঁয়াজী পকৰিৰ কাৰণে পিঁয়াজ আৰু জলকীয়া কাটি লৈছোঁ। জলকীয়া খুব কম পৰিমাণৰ দিছোঁ, 2টাহে দিছোঁ, কাৰণ কি মোৰ ভণ্টিয়ে জলকীয়া বহুত কম খায়। আলু পকৰিৰ কাৰণে আলু কাটি লৈছোঁ এনেকৈ চেপত। এতিয়াও বইল কৰি ল'ম আগতে। আৰু এয়া বেচন লৈছোঁ 1.5 কাপ, আৰু এয়া নিমখ, ধনিয়া গুড়ি আৰু জিৰা গুড়ি আৰু অলপ চ'ডা লৈছোঁ। এইখিনিয়ে লৈছোঁ আৰু মই বস্তু। এয়া 1.5 কাপ বেচন, এয়া আলু 3-4টামান কাটি লৈছোঁ, বইল কৰি ল'ম এতিয়া। আৰু এয়া পিঁয়াজ সৰু সৰুকৈ কুটি লৈছোঁ আৰু অলপমান
জলকীয়া সৰু সৰুকৈ কুটি লৈছোঁ। জলকীয়া মাত্ৰ মই 2টাহে দিছোঁ, যিহেতু মোৰ ভণ্টিয়ে জলকীয়া কম খায়। আৰু এয়া চ'দা, নিমখ, ধনিয়া গুড়ি আৰু জিৰা গুড়ি দিছোঁ। সেইখিনি অপশ্যনেল হয় বাৰু। আলুখিনি মই বইল কৰিছোঁ। তাৰপিছত এতিয়া মই আলু, পিঁয়াজ আৰু মছলা গুড়ি, নিমখ, ধনিয়া গুড়ি, জিৰা গুড়ি চব ইয়াত দি দিছোঁ। এতিয়া পানী অলপ দি মিক্স কৰি লওঁ ভালকৈ। পানী অলপ লৈ লওঁ। এতিয়া পানী আনিছোঁ, দিলেই হ'ল নিজৰ জোখমতে। মিক্স কৰি লওঁ। ভালকৈ মিক্স কৰি ল'লে পকৰীকেইটা ধুনীয়াকৈ বনিব। আলুখিনি বইল হৈ যোৱাৰ পিছতে বনাই দিব পাৰিম আলু পকৰী, পিঁয়াজী পকৰী। টেষ্টি লাগে। মই পিছে আলু পকৰীটো খাই বেছি ভাল পাওঁ, কিন্তু হ'লেও খাওঁ কেতিয়াবা। পিঁয়াজটো মানে পিঁয়াজী পকৰীটোতকৈ আলু পকৰীটো তাত ভাল লাগে। আলু বস্তুটো দিলে যিকোনো বস্তু ভাল লাগে ন, সেইকাৰণে। এতিয়া আলুখিনি বইল হোৱালৈকে এইখিনি বেচনখিনি ঢাকি থৈ দিওঁ। তাৰপিছতে আলুখিনি বইল হৈ গ'লে বনাবলৈ ষ্টাৰ্ট কৰি দিম আৰু। আপোনালোকে ভিডিঅ'টো চাই থাকিব, গুচি নাযাব আকৌ। বহুত সময় হৈ গ'ল। এতিয়া আলুখিনি বইল হৈছে নে এবাৰ চাই লওঁ। এয়া আলু বইল হৈ গৈছে। কাটা চামুচখন পূৰা সোমাই গৈছে আৰু মানে বইল হৈ গৈছে আৰু। এতিয়া নমাই দিওঁ। হৈ গ'ল। ইতিমধ্যে এতিয়া পিঁয়াজী পকৰীখিনিকে বনাই লওঁ। কেৰাহীখন পাতি দিওঁ। কেৰাহীখন অলপমান গৰম হ'বলৈ দিছোঁ। তাৰপিছত তেল দিম। ইতিমধ্যে কেৰাহীখন গৰম হৈ গৈছে। পকৰী বনাবৰ কাৰণে কেৰাহীখন ভালকৈ গৰম হ'ব দিব লাগে, তেলখিনি ভালকৈ পকিবলৈ দিব লাগে। সেইকাৰণে গৰম হৈ গৈছে বাৰু ইতিমধ্যে। এতিয়া আমি পকৰীখিনি দি দিম এটা এটাকৈ। পকৰীখিনি হৈ গৈছে ইতিমধ্যে, পিঁয়াজী পকৰীখিনি। পকৰীখিনি হৈ গৈছে বনাই। এতিয়া নমাই দিওঁ পকৰীখিনি। বেছি দেৰি থৈ দিলে জ্বলি যাব নহয়, নমাই দিয়া ভাল। পিঁয়াজী পকৰীখিনি নমোৱা হৈ গৈছে। এতিয়া এটা এটাকৈ আলু পকৰীকেইটা দি যাম। বইল কৰা আলুখিনি বেচনৰ মিশ্ৰণখিনি মিক্স কৰি লাহেকৈ দি দিবলৈ হ'ল। এয়া আলু পকৰীখিনি বনি আছে। পকৰীখিনিও কেৰাহীৰ পৰা উলিওৱা হৈ গৈছে। এতিয়া আলু পকৰী আৰু পিঁয়াজী পকৰী ৰেডি। চাহখিনি হৈ গৈছে আৰু বাকি লওঁ পটাপট। আপোনালোকে এবাৰ শুনিছেনে যোৰহাট বোলে বৃহস্পতিবাৰৰ পৰা আনলক কৰিব? কিন্তু মোৰ মতে কথাটো ভাল দেখা নাই। কাৰণ কেলৈ আনলক কৰিলে মানুহবোৰ যধে মধে ওলাবলৈ ল'ব, বজাৰত গোটেই মাছৰ বজাৰ নিচিনা হ'ব। তাৰপিছত গৈ গোটেই বেমাৰ বিয়পিব। বেছিহে বেমাৰ হ'ব যি দেখিছোঁ। পকৰী আৰু চাহ ইতিমধ্যে ৰেডি হৈ গৈছে। আপোনালোকক মই দেখুৱাইছোঁ, মই ভালকৈ দেখুৱাই আছোঁ। চাহ আৰু পকৰী ৰেডি। এয়া আলু পকৰী, দেখি গম পাইছেই চাগে। এয়া পিঁয়াজী পকৰী। এতিয়া খোৱাহে কথা আৰু। মোৰ পকৰী, এতিয়া চাহ খাওঁগৈ মই। পকৰী আৰু চাহ খাই ইতিমধ্যে মোৰ হৈ গৈছে। ভালেই হৈছিলে বাৰু খাবলৈ। আপোনালোকে বাৰু মোৰ ব্লগটো চাই আজি কেনেকুৱা পালে জনাবলৈ নাপাহৰিব। আৰু লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ কেতিয়াও নাপাহৰিব।